हेलो बंधुসকল কেনে আছে নিশ্চয় ভালে আছে মই paragjyotikonch আপোনাক স্বাগতম জনাইছো মই এটা নতুন সুপাৰ ভিডিও লৈ মই যোৱাবাৰ হাতৰ শুদ্ধৰ দি বিজয় হিচাপে লাভ কৰিছে মিস হেৱালি কৌশিক স্বাগতম জনাইছো হেৱালি আৰু আপুনি যদি আমাৰ ভিডিওত আহিব বিচাৰে তেনহলে ভিডিওটো হেকটা হাতৰ থাকিব হাতৰটো শুদ্ধটো দি লাভ কৰক আমাৰ ভিডিও স্থান আৰু আমাৰ এই ভিডিওটো স্পন্সৰ কৰিছে গৌতম ষ্টুডিও জুলি চাৰিলি ধেমাজি মাছখোৱা তেনহলে বলক আজি ভিডিওটো আৰম্ভ কৰো মাছখোৱা ঐতিহ্য বুলি ক'লে আমি প্ৰথমতে নাম ল'ব লাগিব লেংগেৰি আইথান এই লেংগেৰি আইথানখন মাছখোৱা চাৰিলিৰ পৰা প্ৰায় 5.5 কিলোমিটাৰ দূৰত দেওঘাট অৱস্থিত এই থানখন অতি প্ৰাচীন বুলি জনা যায় পুৰণি কালৰ পৰা ইয়াত গোখানী পূজা কৰা হয় আৰু এই লেংগেৰি গোখানীয়ে কাৰোবাৰ গাত লম্ভিলে প্ৰায় লেঙেৰা হোৱা দেখা যায় আৰু সেইবাবে এই গোখানী গৰাকীক লেংগেৰি গোখানী বুলি কোৱা হয় আৰু এই থানখনৰ অপাৰ মহিমা বুজি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় সংখ্যক ভক্তগণে দৈনিক আহি ভিৰ কৰেহি আৰু এই পুৰণি স্থান বা কীৰ্তিচিহ্নবোৰ সৃষ্টি হোৱা আৰত কিছুমান কাহিনী জড়িত হৈ থাকে গতিকে এই থানখন সৃষ্টি হোৱা আৰতো কাহিনী আছে কাহিনীটো এনেকুৱা ধৰণৰ 1940 চনৰ পূৰ্বে কিছু সংখ্যক নেপালী সম্প্ৰদায়ৰ লোক কুঁহিয়া খেতি কৰিবৰ বাবে সেই স্থানত আহিছিল আৰু তেওঁলোকে এই লেংগেৰি থানখন আৱিষ্কাৰ কৰিছিল মানে তেওঁলোক কুঁহিয়া খেতি কৰা মানসেৰে ওখ স্থানত ভেটি বান্ধি তাত কিছুদিন আছিল আৰু এনেকৈ থাকোঁতে এদিন নেপালী ল'ৰাবিলাকে খেলি থাকোঁতে মানে এনে ধেমালি খেলি আছিল তেতিয়া ধেমালি খেলি থাকোঁতে বিৰিণা বনত বিছাবন বলি দিছিল আৰু এনেকৈ বলি দিওঁতে সঁচাসঁচিকে তেজ নিগৰি আহিল আৰু এই ঘটনাটোৱে চাৰিওফালে বিয়পি পৰিলে আৰু মানুহবিলাকে ভাবিলে যে এই জেগাটোত কিবা এটা মহিমা আছে আৰু সেই ভাবি তেওঁলোকে তাত হাঁহ বলি দি লগত পায়সে গোখানী পূজা কৰে আৰু তেতিয়াৰ পৰা সেই পূজা আৰম্ভ হ'ল এই ঘটনাটোৰ কিছুদিনৰ পিছত কোনো লোকৰ সপোনত মূৰ্তি এটা কাষৰ পুখুৰীত পোত গৈ থকা দেখিলে আৰু তাৰ পাছত তেওঁলোকে সেই কাষৰ পুখুৰীৰ পৰা মূৰ্তিটো উদ্ধাৰ কৰি কাষতে চালি এখন দি মূৰ্তিটো স্থাপন কৰিলে সম্ভৱতঃ আগতে স্থানখন সেই জেগাতে আছিল কিন্তু পুৰণি মানুহবিলাক চাগে গুচি যোৱাৰ ফলত ভেটিটো জহি খহি গৈ মূৰ্তিটো পুখুৰীত পোত খাই গ'ল মাত্ৰ তেওঁলোকে এই নেপালী সম্প্ৰদায়ৰ লোকসকলে মূৰ্তিটো তুলি আনি স্থাপন কৰি পূজা পাতল নিয়মীয়া কৰে তথাপিও তাৰ পাছতো বিভিন্ন ধৰণৰ অপায় অমংগল হোৱাৰ কাৰণে সেই নেপালী সম্প্ৰদায়ৰ লোকসকলৰ ভেটি উচন হয় আৰু তেওঁলোক তাৰ পৰা গুচি যায় কিছু বছৰ পিছত আকৌ সেই জেগাত আকৌ মানুহৰ ভিৰ হয় আৰু তাৰপিছত বসতিৰ স্থান হিচাপে পৰিগণিত হয় সেই জেগাটো তো এইটোৱে আছিলে আমাৰ মাছখোৱা লেংগেৰি থানৰ ওপৰত এটা সৰু ভিডিঅ' আই হোপ আপোনালোকে ভিডিঅ'টো ভাল পালে আজি আপোনালোকৰ বাবে সাঁথৰটো হ'ল কৰবালৈ গ'লে লগত যায় কিন্তু ঘূৰি চালে কোনোৱেই নাই এনচাৰটো কমেণ্ট কৰি জনাওক আৰু বিজয় হৈ লাভ কৰক আমাৰ ভিডিঅ'ৰ স্থান আৰু যদি আপুনি মাছ খোৱাৰ হয় তেনেহ'লে নিশ্চয় ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু তেতিয়ালৈকে